নমস্কাৰ বন্ধুসকল, এইচ কিটচেনলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আৰু আজি আমি এইচ কিটচেনত আপোনালোকৰ কাৰণে লৈ আহিছোঁ মেগীৰ এটা খুব টেষ্টি ৰেচিপি। আজি আমি মেগীটো অলপ বেলেগ ধৰণে বনাইছোঁ মুড়িৰ লগত, গতিকে আহকচোন চাওঁ কেনেধৰণে বনাইছোঁ। তাৰ কাৰণে আমি প্ৰথমতে লৈ লৈছোঁ এইটো এটা পেন, আৰু তাত আমি অলপ পানী দি লৈছোঁ। পানীখিনি অলপমান গৰম হোৱাৰ পিছত আমি ইয়াতে দি দিছোঁ মুড়ি আমি 1.5 বাটি লৈছোঁ, মিডিয়াম সাইজৰ বাটিৰে। তো এই ধৰণে মুড়িখিনি অলপ সময় এনেকৈ জুইত গৰম হ'ব দিম। এনেকৈ গৰম হোৱাৰ পিছত মুড়িখিনি এতিয়া চাকনি এখনে এনেকৈ চাকি উলিয়াই ল'ম। দেখিছে মুড়িখিনি আমি বইল কৰি লৈছোঁ, আৰু ইফালে আমি এতিয়া সেই পেনটোতে অলপ পানী দি আমি মেগীখিনি বইল কৰি ল'ম। দেখিছে মেগীখিনি সিজি গৈছে, আৰু এতিয়া মেগীখিনিও আমি চাকনি এখনেৰে চাকি ল'ম। এয়া দেখিছে, আৰু আমি ইয়াতে লগালগ অলপ ঠাণ্ডা পানী দি দিম, যাতে মেগীৰ যিটো আঠা ভাৱ চিপচিপা সেই বস্তুটো গুচি যায়। আৰু ঠাণ্ডা পানী লগালগ দি দিলে মেগীখিনি যোৰা লাগি নাথাকে। দেখিছে, আৰু ইফালে আমি পেনটোত এতিয়া জুইত দি দিছোঁ, আৰু এয়া দি দিছোঁ তেল। আমি তেল অলপ বেছিকৈ লৈছোঁ, আমি মিঠাতেল ইউজ কৰিছোঁ, অৰ্থাৎ সৰিয়হৰ তেল। আৰু তেলখিনি গৰম হৈ যোৱাৰ পিছত আমি কণী এটা ভাঙি দিছোঁ, আমি কণীটো ফ্ৰাই কৰি ল'ম। দিছোঁ এইখিনি নিমখ। কণীটো একদম ভুজিয়া কৰি ল'ম আমি। কণীখিনি হৈ গৈছে, কণীখিনি নমাই ল'ম। আৰু সেই পেনটোতে এতিয়া আমি আকৌ ইয়াতে সৰিয়হৰ তেল অলপমান দি লৈছোঁ। তেলখিনি গৰম হৈ গৈছে, তেলখিনি গৰম হৈ যোৱাৰ পিছত এইখিনি দি দিছোঁ আমি পিঁয়াজ আমি ডাঙৰ সাইজৰ 2টা পিঁয়াজ কাটি লৈছিলোঁ। এই ধৰণে অলপ সময় পিঁয়াজখিনি ভাজি থাকিব। আৰু তাৰ পাছত আমি ইয়াতে দি দিছোঁ কাটি থোৱা কেঁচা জলকীয়া। আমি কেঁচা জলকীয়া 2টা দিছোঁ, আপোনালোকে জ্বলা যদি বেছিকৈ খাব খোজে অলপ বেছিকৈ দি দিব পাৰে। এয়া দিছোঁ নহৰু, আৰু আদা অলপমান থেতেলি লৈছিলোঁ, সেইখিনি দি দিলোঁ। এইধৰণে অলপ সময় থকাৰ পিছত আমি ইয়াতে শুকান মছলা দিম, আৰু এইখিনি দি দিছোঁ কাশ্মীৰী লাল মিৰ্চ, এয়া দিছোঁ হালধি, নিমখ। এইখিনি ধুনীয়াকৈ মিক্স কৰি ল'ম, বহুত বেছি মছলাৰ প্ৰয়োজন নহয়। আপোনালোকে জুইৰ ফ্লেমটো মিডিয়াম কৰি ৰাখিব। এইখিনি খুব ধুনীয়াকৈ মছলাখিনি সিজাই ল'ম আমি। আৰু ইয়াতে দি দিছোঁ আমি বিলাহী। এইখিনি আমি 2টা সৰু সৰুকৈ কাটি লৈছিলোঁ বিলাহী, তো সেইখিনি দি দিছোঁ। আৰু এই ধৰণে বিলাহীখিনি আমি 2 মিনিটমান সিজোৱাৰ পিছত আমি গোটেইখিনি আমি নমাই ল'ম।
আৰু পেনটোত আমি আকৌ এতিয়া তেল অলপমান দি দিছোঁ। তেলখিনি গৰম হ'ব দিম। দেখিছে খুব ধুনীয়াকৈ গৰম হৈ গৈছে। আৰু ইয়াৰ পিছত আমি দি দিম আমাৰ সিজাই লোৱা মেগীখিনি। খুব ধুনীয়াকৈ লৰাই ল'ব। তো মেগীখিনি এই ধৰণে সিজাই লোৱাৰ পিছত আমি ইয়াতে দি দিছোঁ আমি বইল কৰি থোৱা আমাৰ মুড়িখিনি। আৰু মুড়িখিনিৰ লগত মেগীখিনি অলপ সময় এনেকুৱা ধৰণে মিক্স কৰি অলপ সময় ভাজিব। আৰু এনেকৈ 2-3 মিনিটমান থকাৰ পিছত আমাৰ যিখিনি মছলাখিনি ভাজি লোৱা আছিল সেইখিনি গোটেইখিনি দি দিছোঁ। লগতে আমি কণীটোও দি দিছোঁ। একদম ইজি হয় আৰু এই ধৰণে আপোনালোকে মেগী বনাই খালে বহুত টেষ্টি পাব, বহুত সোৱাদ পাব। গতিকে আপোনালোকে একবাৰ খাই চাব। বহুতে হয়তো বহুত ধৰণে মেগী বনাই খাইছে, হয়তো এই ধৰণে আপোনালোকে কেতিয়াও বনাই খোৱা নাই। চ' এই ধৰণে আপোনালোকে একবাৰ ট্ৰাই কৰিব ঘৰতে, বহুত টেষ্টি হয়। গতিকে আপোনালোকে আমাক কমেণ্ট কৰি জনাব কেনেকুৱা পায় এই ধৰণে বনাই খাই। দেখিছে আমি খুব ধুনীয়াকৈ মিক্স কৰি লৈছোঁ। আৰু আমি শেষত দি দিছোঁ আমি মেগী মছলাখিনি। মেগী মছলাখিনি খুব ধুনীয়াকৈ আমি মিক্স কৰিম। দেখিছে একদম আমাৰ প্ৰায় ৰেডি হৈছে। মই ওচৰত আনি দেখুৱাইছোঁ একবাৰ। দেখিছে কি ধুনীয়া হৈছে। এতিয়া আমাৰ মেগীখিনি ৰেডি। তো ইয়াত আমি একদম শেষত দি দিছোঁ এইখিনি কেঁচা ধনিয়াৰ পাত আৰু অকণমান পিঁয়াজ। তো আজিৰ আমাৰ সুন্দৰ মেগী আৰু মুড়িৰ ৰেচিপি একদম ৰেডি। চ' এই ধৰণে আপোনালোকেও বনাই খাব আৰু আমাক কমেণ্ট কৰি নিশ্চয় জনাব। আমাৰ চেনেলটো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। লগতে কাষতে থকা বেল আইকনটো দবাই দিব যাতে আমাৰ ভিডিঅ'সমূহৰ ন'টিফিকেশ্যন আপোনাৰ তাত পোনপ্ৰথমে গৈ পায়। তো আজিলৈ সামৰিছোঁ। পুনৰ লগ হ'ম নতুন এটা ভিডিঅ'ৰে সৈতে। ধন্যবাদ।